Welcome to Ole Goliye. Welcome to Ole Goliye. মানে এইটো মজা জায়গা আজি আৱিষ্কাৰ কৰিলে আমি গোটেই কেইটাই লগ লাগি কিনে ভাল কাৰণ কোৱাৰ লগে লগে আৰু বহুত মানুহে ইয়াৰ হামলা দিব পাৰে এইটো কাৰণে আমি প্লেচটো প্ৰাইভেট প্লেচ আৰু প্ৰাইভেট হৈয়ে থাকক মিটাৰমানটো তললৈকে যাব পাৰে লাইটখিনি 6 মিটাৰ যাইছে আজিৰ কাৰণে আমাৰ এয়া টাটা বাই বাই হৈ গ'ল এতিয়া আমি কি আৰু এতিয়া আমি যাওঁ আৰু ঐ গৌৰৱ কি কৰি আছা তই হেল্ল' ক'ত আছা বান্দৰে ডাইৰেক্ট যাব সিয়াক কৈ দি এনে কি মুজৰা কৰিব আহিব তোৰ মাছতে গোপ্ৰ কটিত খুৱাই হাতত লৈ পেনে বাইকত ফুৰি পেনে 2-3টামান মানুহ ললিপপ আইচক্ৰীম আল বা লৰা লুচি পেনে লাভ নাই बहुत ठीक लगा আছে বে তোর পুরা কনসেপ্ট বনা यार पर बिना ठीक लगा আছে मोर तू उधर क्या बोल रहा था अगर तेरा दिमाग गर्म हो गया तो तू क्या कर लेगा मैं बोल रहा था कि एक बार अगर मेरा दिमाग गर्म हो गया ना तो ठंडा भी फटाफट हो जाता है তো আমার শুক্লেকাৰ পৰা অকমান মহত লগৰ বাণী শুনি ললো বেলেগ জানে ভাই এক গুৰুৱে মানবা লাগব আৰু মই আহি গ'ল আমাৰ গুণ্ডা পাৰ্টি চলো 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 चलो 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 I'm of money on my neck of money ring এতিয়া আমাৰ জংগলৰ মাজে মাজে ৰাইড হ'ব এয়া আগত শুক্লে আছে শুক্লেকা 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 এইফালে যা একবাৰ এটা আমি পাই আছো এয়া নিজৰা ধুনীয়া ধুনীয়া নিজৰা এয়া চাওক পানী চাওক এইফালে एक और काम ये तो मैं हरगिज नहीं करूंगा বাইকখানৰ দেখোন পাৱাৰে নাই দেখোন বাইকখানৰ হা পাৱাৰ নাই ৰাইড নহ'ব এইখানেদি ৰাইডৰ গাড়ী নহয় শুক্লে ভাই এনে ল'লিয়ে তই গাড়ীখান আৰু এইফালে জংঘলৰ মাজত ধুনীয়া ছোৱালী কি মজা পেইণ্টিং ভাই ক'ব লাগব কিন্তু যোনে বনাইছে কিন্তু ৰাতি আহিলে ভয় খাই মৰব লাগব নাজাৰা চাওক নাজাৰা আজি এটা পুৰা অচিনাকি জেগাত আহিছোঁ আমি কি হয় আগত যাইহে ক'ব পাৰিম আৰু হাতীয়ে লগ পাওঁ নে বাঘে লগ পাওঁ নে ভালকৈ কথা নাই ৰেডি হৈ আছোঁ আমি পুৰা হাতী আহিলে হাতীৰ পিঠিত উঠি ল'ম নাকি গোটেই ভাই জংঘলৰ মাজে মাজে ৰাইড আগে চলো আগত আছে নেকি ये दोस्ती हम नहीं तोड़ेंगे বা ভাই পালো দে আহি কিবাকে মাজত পুৰা ফালি মাজি পুৰা ফালি হ'ব আজি জংঘলৰ মাজত এইফালে শুক্লে কা এই শুক্লে কি আজি পিছে কি হ'ব ফালি দিবি নেকি ফালা যাব এইফালে আহি গ'ল কি আনছা ভাই এইবিলাক ক'ব নোৱাৰা বস্তু রাইডার পার্টি ইয়া শুক্লের এখন বৈদ্য লাচ চাই কিয় এই গৌরব কি কৰি আছা তই खत्म बाय बाय टाटा गुड बाय गया
এতিয়া আমি একদম জংঘলৰ ভিতৰত সোমাই গৈ আছোঁ কি ওলাই কি পাওঁ কি নাপাওঁ একো ঠিক নাই আগত চুকুলেকা যাই আছে আগত ভাল আগত যাম যা হস্পিটেল ভাগ বল আগে যা আগত গ'ল না যাই আগত বল ঐ আগত কেমেৰামেনে আগত যা যা বল 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 কেমেৰা বল এ বল না কেমেৰা হ'ল মাজা আজি ভাই ক'ত অচিনাকি জেগাত লৈ আহিছে সিহঁতে ক'ব নোৱাৰোঁ আৰু ক'ত কি লগ পাওঁ ক'ত কি লগ নাপাওঁ একদম আজি কোনো পাত্তা নাই পাই গ'লোঁ ৰে ভাই মজা জেগা পাই গ'লোঁ বে পানী কমিছে বে দেই লাহে লাহে পিছলা নেকি বে এই বম পিছলা বে পানীটো চাফা আছে দেখোন পাই গ'লোঁ আমি মজা জেগা আৰু ইয়াতে বহি আমাৰ এতিয়া অকণমান পিকনিক টাইপৰ হ'ব আৰু এইফালে আমাৰ চুকুলেকা ৰেডি পূৰা আগতীয়াকৈ শিলত বহি জেগা চেগা বিচাৰি ল'লে ভাই মানবা লাগব কিন্তু ইয়াক আৰু ই বা কি বিচাৰি আছে ৰেডিবে পানী চাওক পূৰা একদম চাফা পানী অ' ভাই গৌৰৱে পূৰা চলা তলা খুলি একদম বডি কিন্তু বনাইছি ভাই ইমান ভাল লাগব আৰু এইফালে চবে কাপোৰ চাপোৰ খুলি আছে কি বা কৰিম বুলি ভাবিছে সিহঁতেহে জানে আৰু লেংটা হ'ম বুলি ভাবি আছে নেকি এই গিৰ গয়া ৰে বাবা হাম তো গিৰ গয়া এইবাৰ মই কেমেৰাটো অকণমান পানীৰ তলত লৈ গৈছোঁ আৰু পানীৰ তলৰ ভিউ দেখুৱাওঁ অকণমান আপোনালোকক এ চাওক মাছ ৱাও ভাই মাছৰ উজান উঠিছে মই ভবা নাছিলোঁ যে এনেকুৱাকৈ মাছ আমাৰ ওচৰতে একদম চাৰিওফালে একদম তিল বিলাই থাকিব এ চাওক ধুনীয়া দৃশ্য একদম ৱাও ভাই ৱাও মাছবিলাক চাওকচোন আৰু এয়া পানীৰ তলত সূৰ্যৰ ৰশ্মিবিলাক কেনেকৈ পৰিছে চাওকচোন একদম চিকচিকাই আছে একদম সাংঘাতিক তামাম ডেঞ্জাৰ এটা আমি মেঘালয় প্লেচ আজি আৱিষ্কাৰ কৰিলোঁ প্লেচটো নকওঁ কাৰণ কোৱাৰ লগে লগে আৰু বহুত মানুহে ইয়াত হামলা দিব পাৰে সেইটো কাৰণে আমি প্লেচটো প্ৰাইভেট প্লেচ আৰু প্ৰাইভেট হৈয়ে থাকক যদি কোনোবাই পাৰ্চনেলি মোক কণ্টেক্ট কৰিব কণ্টেক্ট কৰে তেতিয়াহে হ'ব আৰু এইবাৰ ভাবিলোঁ অকণমান মাছৰ শ্বুটিং কৰোঁ সেইটো কাৰণে আমি পানীৰ তলত অলপ বুট টুট কিবা কিবি ছটিয়াই দিলোঁ আৰু চাৰিওফালে মাছে আগুৰি ধৰিলে এইবিলাক চাওক ৱাহ ভাই ৱাহ এনেকুৱা নাজাৰা শ্বুটিং কৰিব পাম বুলি মানে ভবাই নাছিলোঁ এনেকুৱা নাজাৰা কেপচাৰ কৰিব পাম বুলি এইয়া চাওক মাছে মাছ একদম অকণো ভয় খোৱা নাই আমাক পূৰা একদম হাত ভৰি চবফালে খুন্দিয়াই ফুৰিছে একদম ৱাও ভাই পানীৰ তলৰ ভিউ কেপচাৰ কৰিছোঁ দেই আৰু আজি আজিৰ কাৰণে আমাৰ এয়া টাটা বাই বাই হৈ গ'ল এতিয়া আমি কি আৰু এতিয়া আমি যাওঁ আৰু কিন্তু আজি যিটো জেগা আমি আৱিষ্কাৰ কৰিলোঁ খুব মজা জেগা কিন্তু আমি কাকো নকওঁ ক'লে দিগদাৰ আছে ভাই চব লেতেৰা পেতেৰা কৰি পেলাব মানুহৰ স্বভাৱটো জানে আৰু আপোনালোকে তো সেইটো কাৰণে এই জেগাটোৰ বিষয়ে আমি কাকো নকওঁ এতিয়া টাটা বাই বাই যাই থাকোঁ আৰু দেই ঠাণ্ডা লাগি কঁপনি উঠি গ'ল ইমান গৰম আছিল আজি কিন্তু অকণো গৰমৰ অনুভৱ নহ'ল আপোনালোকে জানেই গুৱাহাটীত কিমান গৰম হয় আৰু এই ইয়াত দৈত্যকেইটা মোক ৰখি আছে ভাই মই যোৱাই বুলি ভাবিছিলোঁ এই তহঁতে যি ৰখি আছা ভাই বাপ্পাৰে বা মইতো যোৱাই বুলি ভাবিছিলোঁ বুলিয়ে যাব লগা হ'ব নেকি বুলি ভাবি আছিলোঁ তহঁতৰ যিহে স্বভাৱ বল 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 টাটা বাই বাই আৰু আমাৰ উভতনি যাত্ৰা আৰম্ভ হৈ গ'ল এতিয়া আমি যাওঁ জংগল বাই বাই টাটা আৰু আহি আছোঁ এই পিকচাৰখন কিন্তু মজা বনাইছে ভাই কোনে বা বনাইছে কিন্তু ৰাতি আহিলে চক খাই মৰিব লাগিব আৰু গুৱাহাটীৰ নিচিনা জেগাত এনেকুৱা নাজাৰা আপোনালোকে দেখিব পাবনে এইয়া চাওকচোন মাছ মাৰি আছে পূৰা মাছ উঠাই আছে সিহঁতে আৰু এইফালে ধুনীয়া একদম ৰাজহাঁহ